নমস্কাৰ, কি খবৰ বন্ধুসকল? আপোনাক অনলাইন হেল্থ BK চেনেললৈ স্বাগতম জনাইছোঁ। মোৰ এই ভিডিঅ'টো চাই যদি আপুনি ঔষধ ব্যৱহাৰ কৰে, আপুনি আৰোগ্য লাভ কৰিব যে মোৰ সম্পূৰ্ণৰূপে গেৰেণ্টি দিয়া হৈছে। মাত্ৰ ঔষধ ব্যৱহাৰ কৰা পিছৰ পৰাই অখাদ্য খাদ্য খোৱাৰ পৰা বাচি থাকিব। ধৈৰ্য ধৰি মোৰ ভিডিঅ'টো চাব, আপোনাৰ কামত আহিব। আপোনাৰ যদি এই ৰোগ আছে, ইয়াত দিয়া ঔষধ ব্যৱহাৰ কৰি আপুনি আৰোগ্য লাভ কৰিব। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। বন্ধুসকল, প্ৰথমে আমি জানি লওঁ এই বেমাৰ হোৱা কাৰণসমূহ। কি কাৰণত এই বেমাৰটো আমাৰ দেহত হয়? বেছিকৈ মচলাজাতীয় খাদ্য খোৱা লোকৰ বা বেছিকৈ আহাৰ গ্ৰহণ কৰা লোকৰ, কোষ্ঠকাঠিন্য, লিভাৰৰ দোষৰ কাৰণেও এই বেমাৰটো হয়। একেৰাহে বেছি সময় টান বস্তুত বহি থাকিলে, শৰীৰত পানীৰ পৰিমাণ কমিলে এনে ৰোগ হয়। অখাদ্য খাদ্য খালেও এই বেমাৰটো হোৱা দেখা যায়। বন্ধুসকল, এতিয়া জানি লওক এই বেমাৰৰ লক্ষণসমূহ কেনেকুৱা ধৰণৰ হয়। সাধাৰণতে বিষ নোহোৱা সৰু সৰু ফোঁহা মলদ্বাৰৰ ভিতৰত বা বাহিৰত পায়খানা কৰা সময়ত বা এনেয়ে মলদ্বাৰৰ পৰা তেজ পৰে। পায়খানা টান হয় আৰু বাৰে বাৰে পায়খানা কৰিব লাগে। মলদ্বাৰত খজুতি হয় আৰু খুব জ্বলা পোৰা কৰি থাকে। বন্ধুসকল, এতিয়া এই বেমাৰৰ কেইটামান সহজ বনৌষধ দিয়া গৈছে। আপুনি ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব। ঔষধটো হৈছে পদুম ফুলৰ কেঁচা পাত খুন্দি ৰস উলিয়াই লৈ লগত চেনি আৰু মাখন মিহলাই দিনে দুবাৰকৈ কেইদিনমান খালে তেজ পৰা অৰ্শ ৰোগ ভাল হয়। নিয়মীয়াকৈ এটাকৈ পকা বেল গাখীৰৰ লগত মিহলাই 15 দিন খালে এই ৰোগটো ভাল হয়। গুহ্যদ্বাৰ বাহিৰ ওলাই আহিলে এৰি তেল লগালে 15-20 দিনৰ ভিতৰত অৰ্শ শুকাই যায় আৰু বিষ নাইকিয়া হয়। এগিলাচ গাখীৰত এটা গোল নেমু ৰস মিহলি কৰি দিনে এবাৰকৈ 15 দিন খালে এই তেজ পৰা অৰ্শ বেমাৰটো ভাল হয়। কচুৰ ঠুৰ কণ জলকীয়াৰ সৈতে পাতত দি খালে তেজ পৰা অৰ্শ বেমাৰটো ভাল হয়। বন্ধুসকল, উৰহি, মাছ, মাংস, বৰা চাউল, উখোৱা চাউল খাব নালাগে। ৰাতি উজাগৰে থকা চাইকেল চলোৱাৰ পৰা আঁতৰি থাকিব লাগে। সাৱধানতা ৰাখিব। বিড়ি, চিগাৰেট, জ্বলা-পোৰা বস্তু নাখাব। বন্ধুসকল, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।